লগ গাইছ কেনে তো গাইছ বহুত দিনৰ মূৰত এনেকৈ ৰুমত বহি পিনে এটা ভিডিঅ' বনাব ওলাইছোঁ আৰু আজি আমি চাম কিছুমান ধুনীয়া ধুনীয়া ভিডিঅ' তো ভিডিঅ'টো স্কিপ নকৰাকৈ একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব ভাল লাগিলে ভাল লগা বুলি ক'ব আৰু বেয়া লাগিছে যদি কমেণ্টত গালি পাৰিব মই বেয়া নাপাওঁ কিন্তু ভিডিঅ'টো চাব চাই পিনে গালি পাৰিব এতিয়া ষ্টাৰ্ট কৰোঁ কাণবিলাকত কিবা ভেড়া লগোৱা আছে মামা মেইন আৰু এই বিহুততো বহুতো এনেকৈ আটাবত থাকে মানে যেতিয়া ছিংগাৰবিলাকে ষ্টেজত উঠে তেতিয়াতো তলৰ পৰা অডিয়েঞ্চে পূৰা চিঞৰিয়ে থাকে আৰু জুবিন দা উঠেতো হাহাকাৰত পাগলা হৈ যায় মানুহবিলাকে কিন্তু কিছুমান যদি ধুনীয়া ছিংগাৰ দীপলিনা বাহাত উঠে তলৰ পৰা চবেই আই লাভ ইউ আটাবত থাকে আৰু এটা কথা মই মানে সৰুতে শুনিছিলোঁ আপোনালোকে আহিলে বিহু বুলি কৈ থাকিবচোন মানে আহিলে বিহু কৈ থাকিব আই লাভ ইউ নিজে নিজে বনি যায় ট্ৰাই কৰিব কৰি আছেই চাগে কৰ সেইটো কৰি ল প্ৰথমে দে আছে আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যাৰ দিশৌ নৈ আছে আৰু জাজি নৈও আছে মানে এইটো ক'ব বিচাৰিছোঁ কিছুমানৰ দুটা গাৰ্লফ্ৰেণ্ডো আছে আৰু কিছুমানৰ এটা ৱাইফ আৰু এটা গাৰ্লফ্ৰেণ্ড একেলগে আছে সেই মোৰ লগৰ কিছুমানে দুটা গাৰ্লফ্ৰেণ্ড আছে নাম নকওঁ কিন্তু চাবি কোনোবা দিনা মৰবি ফাঁচি দিশৌ নৈ জাজি নৈ দুটাই মেখেলা দি যেতেন কোবাবো তেতেন গম পাবি ঘেণ্টা মইতো ভাবছিলোঁ প্ৰথমে গান চানৰ কিবা থৈ দিয়া থাকে বুলি ভাবছিলোঁ মানে গান চান লিখি পেলাই থৈ দিয়ে য'ত গেম খেলি আছে চাবৱে চাৰ্ফ জাপাই আছে এনেকে এই ফাংচনৰ মাজত যে এইগিলা কৰিব গ'লে সময় বেছি গেম খেলি থাকোঁ তাকো গীটাৰ বজে মানি গৈছোঁ ভাই ছাৰ ভাই নহয় ছাৰ চেলুট Hello viewers, মই ঈশান বৰা আৰু sorry Hello viewers, মই ঈশান বৰা আৰু আজি মই আপোনালোকৰ ওচৰত টিকটকৰ লাইভ আহিছোঁ গতিকে ক'ত লাইভ আহিছে টিকটকৰ লাইভ আহিছোঁ গতিকে মাতটো ক'ৰ পৰা ওলাইছে মই সঁচাকৈ কৈছোঁ মোদী ছাৰে ভালে কৰিছে টিকটক বেন কৰি পেলাই নহ'লে এইগিলা বস্তু এইগিলা ভাইৰাছ ইতানো এনেকৈ থাকিলে হয় বিয়পি থাকিলে হয় আৰু লাষ্টত যিটো ৰিয়েকশ্যন দিছে উফ গমেই নাপাওঁ আপা নে আপিয়ে কেনে ৰিয়েকশ্যন দিয়েচোন টাইম বহুত খাৰাপ হৈ গ'ল এতিয়াতো চিনাকি হ'লো যেতিয়া হেৰি নহয় তোমাৰ হোৱাটছআপ আছে নে বাৰু হোৱাটছএপ নাই মোৰ ভিভ' মোবাইলটাহে আছে নহয় মই তোমাক সেইটো কোৱা নাই তুমি হোৱাটছআপ ইউজ কৰা নাই মই হোৱাটছএপ ইউজ নকৰোঁ ফেয়াৰলাভলিন আৰু ভেচলিনহে ইউজ কৰোঁ হোৱাটছএপ ইউজ নকৰে ফেয়াৰ লাভলি আৰু ভেচলিন ইউজ কৰে বোলে ভণ্টি মই তোমাক কৈ আছোঁ তুমি ৰাতিপুৱা শুই উঠি আৰু খোৱাৰ আগতে মানে বনবিতা খাবা এই 2 চামুচ 3 চামুচ নহয় গোটেই বটলটো উঠি খাবা তেতিয়ানে চাগে অলপমান काय को छेड़ता है बाबा पराई औरत को तू काय को छेड़ता है एक्सक्यूज मी सर वो रूपा अंडरवेयर के ऐड के लिए कुछ नया आइडिया नहीं अरे तो पुराना ही भेज दो बच्चे बूढ़े जवान सब रूपा का अंडरवेयर पहनो अगर सब रूपा का अंडरवेयर पहनेंगे तो रूपा क्या पहनेगी केले के पत्ते बात तो सही है হয়তো চবেই যদি ৰূপাৰ আণ্ডাৰ পেনে পিন্ধে ৰূপাই কি পিন্ধিব কেনেটা প্ৰভু ঈশ্বৰ পাগলা কৰি মাৰিবয়ে मेरे बच्चों से मिलो ये वरुण है उन पे गया ये रोजी है मुझ पे गया है और ये जैक्सन है जैक्सन किस पे गया है मैडम यस थैंक्स মানে জেকচনৰ বাপেক কোন গম পাইছেনে এইটো আমাৰ খ্ৰিছ গেল বুজিছে আৰু বাকী বেছি নকওঁ समझ रहे हो গাইছ এইটো যি জোৰত পৰিছে না মই কৈছোঁ ইয়াৰ বিষ মানে 2 দিনো গিৰি থাকিব মুদবাতো নৰেই ডাইৰেক্ট ঘুংগুৰু তু মানুহৰ মাথাত মানবাৰাব গম পাইছেনে দেখিছেনে চাউণ্ড বক্সত লগাই দিছে আৱাজ যেন চৰাই তৰে আহিব নোৱাৰে আৰে টেনশ্যনে নাই ইয়াৰ এইকাৰণে মানুহে ব্ৰাহ্মী শাক খাব লাগে हम मालूम है तेरे बाप को मत सिखा चल ऐसे सिटिंग कम करवाता है
আচ্ছা নকল মাৰি আছে दूसरा का भी तीसरा का है चौथा का है বা পচবে মাইকুত কৈ আছে এনচাৰ ঘেণ্টা মই হাই ছেকেণ্ডেৰী মেট্ৰিকতে কলেজত নকল মাৰা চলি বহুত দেখিছোঁ এনেকৈ নকল মই লাইফত দেখা নাছিলোঁ কি আইডিয়া कौन है ये लोग মা পচবে মাইকুত নকল মাৰি আছে ভগৱান এহঁতক মানে চেলুট এগেইন চেলুট তহঁতকো চেলুট বঢ়িয়া স্কুটি লাগে লাগবই আছে মোক চালা স্কুটি লাগে কাৰণে ঘৰত ইমান অত্যাচাৰ কৰি আছে মানে আছে আমাৰ গাঁও চাওঁতে এনেকুৱা কিছুমান চলি আছে যাক মানে বাইক লাগে স্কুটি লাগে নহ'লে মৰি যাম তৰি যাম বুলি ঘৰত হাল্লা কৰি থাকে আৰে ভাই তোক মায়েৰে যেতিয়া যিমান দিবা পাৰিব দিব সেই বুলি তই যদি ভাত নাখোৱাকৈ থাকা ঘৰত যদি মৰিম চৰিম কৰি থাকা মায়েৰে বাবে মাথাটোহে নষ্ট কৰি পিছত মই কৈছোঁ এইগিলা চলে কাণে মূৰে চৰাব লাগে গম পাইছে না আৰু তোক যদি ইমান স্কুটি ৰুটি লাগে তেনেহ'লে এই হাই ছেকেণ্ডেৰীত যি মামাই যে দি আছে সেইখন পাব গ'লে অলপ চেষ্টা কৰ পঢ়া শুনা কৰ অলপ হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পালি বা 75% পালি মামাই দিব স্কুটিখন সেইখন লৈ ঘূৰি থাকিবি পাগলা কুকুৰ দৰে এনে অত্যাচাৰ কৰি লাভ নাইতো मैं दारू और सिगरेट नहीं पीता फिर मैंने सोचा मैं इतना जल्दी नहीं मरूंगा तो मेरी जिंदगी में एक लड़की आई वो भी जिंदा लाश बना के चली गई দুখ ভগৱান দুখ গাইছ বেয়া দুখ ছোৱালী বৰবাদ কৰি থৈ গুচি গ'ল সেইকাৰণে মই কওঁ এইবিলাক প্ৰেমে চেমে ইমান নকৰবা পঢ়িলেও উঠি বাঢ়ি নাযাবা নহ'লে কোনোবা দিনে এনেকৈ বাহ লাগব কান্দি কান্দি অৱস্থা নহয় যাব বেষ্ট পেইন এভাৰ অ' চেইনত ফাঁচিছি ৰাম গাইছ মিছা নকওঁ মই সৰু থাকোঁতে মোৰ 3বাৰমান ফাঁচিছিল চেইনত এনে কষ্ট এইবিলাক অকল আপা চলিয়ে বুজি পায় মানে কৈছোঁ না আপা যাৰ ফাঁচিছি মানে যাৰ যোন ল'ৰাৰ ফাঁচিছি চেইনত সেইটোহে গম পায় মানে আৰু যি কষ্ট গাইছ মানে মৰা হান লাগে জীৱনটোত মা কৈছোঁ সেইকাৰণে মানুহগিলাক আণ্ডাৰৱেৰ পিন্ধিব লাগে আণ্ডাৰৱেৰ পিন্ধিলে মানে এইবিলাক ফাঁচা টাচাৰ প্ৰব্লেমটো সিমান নাথাকে সেইকাৰণে যোনে সৰু চলি চাই আছে মানে আৰু জাঙিয়া পিন্ধা কৰা নহ'লে কোনোবা দিনা ফাঁচবো তাৰপিছত ৰামায়ণ মহাভাৰত ডাইৰেক্ট দেখি যাবা মানে মই জাঙিয়া পিন্ধিব দিছোঁ কিন্তু বুকুত পিন্ধিব দিয়া নাই তলত পিন্ধিবা জাঙিয়া মানে এইগিলা এই মখা ভিডিঅ' বনাই এই মখা বনোৱাৰ কাৰণে চলি পুলি মখা জ্বৰ নামি গৈছে মানে মই তোমালোকক কৈছোঁ মানে জাঙিয়াটো তলত পিন্ধা বস্তু এতে পিন্ধা বস্তু নহয় দেই এইগিলা এনেই দেখাই আছে মায়াকৰ মূৰে কি পিন্ধিব জাঙিয়া বহুত পিন্ধিছে কি আৰু ও আইনা হালত মা কসম বেবি এইকাৰণে মই কওঁ সাৱধান ৰহে সতৰ্ক ৰহে ফটো উঠাতে অলপ সাৱধান হ'ব লাগে আইনা হালত আহি গৈছে না বস্তুগিলা এইগিলা অংগ প্ৰত্যংগ सही वक्त सही कदम सतर्क रहे जय आई लव यू मैं तुमसे बहुत प्यार करता हूँ मेरी फ्रेंड पीछे आ रही है वो मुझसे भी अच्छी दिखती है कोई भी तो नहीं है वहाँ अगर तुम मुझसे सच्चा प्यार करते तो पीछे नहीं देखते পিছফালে কি চশমা পিছফালে দেখা নেকি তই দাবাঙৰ তোৰ সলমান খান 4টা চকু আছে তোৰ সলমান খান তই মা কসম ভিডিঅ' বনাই ये सब क्या देखना पड़ रहा है এইটো কোন আৰু অ' শচীন তেণ্ডুলকাৰ পুতেক নাকখচেৰে খাই আছে চালা দেউতাকে ফিল্ডত 6-4 মাৰি থাকিছিল ইমান কিমান 100 মাৰিলা আৰু পুতেকে এটা নাকখচেৰে খাই আছে আৰু গাইছ লাষ্টত এটা কথাই ক'ম যদি তোমাৰ গাৰ্লফ্ৰেণ্ড নাই তেনেহ'লে মই এতিয়া ভিডিঅ'টোৰ লাষ্টত এনেকুৱা এটা টিপ দিম মানে এনেকুৱা এটা বনাছ টিপ দিম যিটো যদি তুমি ফ'ল' কৰা তোমাৰ গাৰ্লফ্ৰেণ্ড হ'বই মানে ফিক্স এইটো চোৱা यदि आपकी गर्लफ्रेंड नहीं बन रही है तो 1.25 महीने तक लगातार शनिवार के दिन काले कुत्ते को जलेबी खिलाएं। राधे राधे। ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ যি কৰে কৰি দিব আৰু নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' মই আনি থাকিম চেষ্টা কৰিম যদি ভাল পাইছে আৰু তেতিয়া ভাল লগা বুলি কৈ দিব মই এনেকুৱা ভিডিঅ' বনাম আৰু দিয়ক নেক্সট ভিডিঅ' লগ পাই আছোঁ তেতিয়ালৈকে বাই ৰাতি বনাই আছোঁ সেইকাৰণে গুড নাইট যদি ৰাতিপুৱা চাই আছে গুড মৰ্ণিং আৰু যদি আবেলি চাই আছে গুড ইভিনিং দিয়া খাই বহি জীয়াই থাকিবা